নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ কাশ্মীৰী আলুৰ দম। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। কাশ্মীৰী আলুৰ দম বনাবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে দৈ, যোনখিনি মই ফেটি লৈছোঁ ভালদৰে, বইল আলু, জিৰা গুড়ি, ধনিয়া গুড়ি, লগত ইলাচি, দালচেনি আৰু নিমখ হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, লগত বাদাম আৰু কেইটামান খিচমিচ। দৈখিনিত মই আপোনালোকক দেখুওৱা সকলোখিনি মছলা দি দৈখিনি ভালদৰে ফেটি লৈছোঁ পুনৰ, আৰু সামান্য পৰিমাণে চেনি দিছোঁ। কেৰাহীটো গৰম হ'বলৈ বহাই দিলোঁ। কেৰাহীটো গৰম হৈ গ'ল, ইয়াত মই তেল দি দিলোঁ। তেলখিনি গৰম হৈ গৈছে, ইয়াত মই এতিয়া বইল কৰি ৰখা আলুকেইটা দি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আলুখিনিত মই সামান্য পৰিমাণে হালধি দিছোঁ, কিন্তু নিমখ দিয়া নাই, কাৰণ আলুখিনি বইল কৰাৰ সময়ত মই নিমখ দিছিলোঁ, আৰু ভালদৰে আলুত নিমখখিনি সোমাই যাবৰ বাবে মই কটা চামুচ এপাতেৰে আলুকেইটা ফুটাই ফুটাই দিছিলোঁ। এয়া দেখিছে আলু মোৰ ৰঙচুৱা হৈছে, এইখিনি মই এতিয়া নমাই ল'ম। এয়া আলুখিনি মই নমাই ল'লোঁ। দেখিছে আলুখিনি ৰঙচুৱা হৈ গৈছে। আলু ভজা তেলখিনিতে মই খিচমিচ আৰু বাদামখিনি দি এইধৰণে লৰাই দৈখিনি দি দিম, য'ত গোটেই মছলাখিনি মিক্স কৰা আছিলে। এইখিনি মই ভালদৰে লৰাই ইয়াত সামান্য পৰিমাণে পানী দিম। আপোনালোকে ইয়াত কাজু বাদাম দিব পাৰে, মোৰ ওচৰত নাছিলে, সেইবাবে মই কেঁচা বাদাম দিছোঁ। এয়া দেখিছে মোৰ তৰকাৰীখিনি উতলি গৈছে, ইয়াত মই এতিয়া ভাজি ৰখা আলুকেইটা দি ভালদৰে লৰাই দিম। এইখিনি খুব ঘনকৈ লৰাব লাগে, যিহেতু দৈখিনি তলত লাগি যোৱাৰ সম্ভাৱনা থাকে। লাহে লাহে যিহেতু পানীখিনি শুকাই গ'ল, এইখিনিও মোৰ এতিয়া পৰিৱেশন কৰিব পৰা হৈ গৈছে। মই ইয়াত মোৰ প্ৰয়োজন অনুসৰি মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও নিজৰ প্ৰয়োজন অনুসৰি কৰিব। এই কাশ্মীৰী আলুৰ দমখন গোটা আলুৰেই খাই ভাল লাগে। আপোনালোকে দেখিছে মই ইয়াত সৰু সৰু আলু ব্যৱহাৰ কৰিছোঁ। এই আলুৰ দমখন ৰুটি, লুচি বা পৰঠাৰ লগত খাবলৈ খুব সুন্দৰ হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো দবাই দিব। নমস্কাৰ।